হাঁহি এটি পিন্ধাই দিলা মোৰ উঠতে দুখ মোৰ আঁতৰাই আছো মই সুখতে। আৰু আমি যি যি দেখাম আপোনালোকক চাই থাকিব আৰু মই এতিয়া কি কৰোঁ আপোনালোকক দেখাই আছোঁ বলকচোন চাওঁ। মই এতিয়া কবিতা গাম। এইটো মোৰ ভাইটি, ইয়াৰ নাম হৈছে সুশাংক। আমি এতিয়া কবিতা গাম। বিকল্পিতা দ্বাৰা আজি আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম কুমকুৰ সপোন। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাগজিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা জখিনী ছোৱালী। এটা কলা এটা বগা নাঙত পিঙত ভূত কথা পাতে টাকুত টাকুত কুত। এটাই ক'লে পুত 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 ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। ধন্যবাদ। কবিতাটোৰ শিৰোনাম কুমকুৰ সপোন। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাগজিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা জখিনী ছোৱালী। এটা কলা এটা বগা নাঙত পিঙত ভূত কথা পাতে টাকুত টাকুত কুত। এটাই ক'লে ধুত পুত 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 ইটোৱে মা নাক জোকাৰি ক'লে ফুট ফুট। কবিতা আবৃত্তি দি আহিলো, এতিয়া ঘৰলৈ যাম। ওলাই আহোঁগে, কি কৰোঁ চাই থাকিব পলম নকৰাকে। বলকচোন যাওঁ। আপুনি স্কিপ নকৰিব। এইটো ভাইটি হাই কৈ দে গো 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 গো। ফ্ৰেণ্ডছ মই এতিয়া বিহু নাচিবলৈ ওলাইছোঁ। বলকচোন চাওঁগে মোক কেনেকুৱা লাগিছে চাওক। বড় বড় কাকড়ি নরম সবুজ পাতা তলে ডক ডক জোয়ান গোদা রাখিবে করে লক লক ছোট ছোট দুখানা করে ঠক ঠক কি ভাবিস ওই আমার সারে মনে রাখ মোর না জানি
শাওনৰে দুপৰীয়া বগালো যে মোৰ ৰদে পুৰা নেজানো হঠাতে কৰবাৰে পৰা নামিলে বৰষুণ মুষলধাৰা পানী দৰিয়া জাপি ধুলে 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 পাতুকে বৰষুণ সৰে পানী দৰিয়া জাপি মোক ধুলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈ মোক মৰম দি যাব মই তেতিয়াহে আপোনালোকৰ ওচৰলৈ ভাল ভাল ভিডিঅ' বনাব পাৰিম বাই বাই